এইটো হ'ল যে পাছ অৰ্গেনাইজাৰৰ ফালৰ পৰা পাছ দিয়া হ'ব, ৰেড ব্লু এণ্ড য়েল্ল' পাছেছ, ঠিক আছে। তো যাৰ লগত এইটো পাছ থাকিব, অকল এই গাড়ীকেইটাই আমাৰ য'ত য'ত পুলিচ বেৰিকেড দিয়া আছে এইটো বেৰিকেড বিয়ণ্ড যাব পাৰিব। প্ৰথম পইণ্ট এইটো হৈ গ'ল। আৰু ছেকেণ্ড পইণ্ট হ'ল যে এতিয়া কি কি ডাইভাৰ্জন আমি কেনেকৈ কৰিম, এইটো হৈ গ'ল আপোনাৰ ভৰালুমুখ পৰা অহা MG ৰোড, ঠিক আছে। তো যেটো কমাৰ্চিয়েল গাড়ী থাকিব, কমাৰ্চিয়েল গাড়ীবোৰ আপোনাৰ যেটো আমাৰ আপ'ল' পইণ্ট আছে, আপ'ল' পইণ্টৰ পৰা AT ৰোডত গুচি যাব। এইফালে যদি আমাৰ GS ৰোড ফালে যাব লাগে তেতিয়া AT ৰোডৰ পৰা এইটো কমাৰ্চিয়েল ভেহিকলছ ট্ৰেফিকটো এইফালেদি ডাইভাৰ্ট হৈ যাব। আৰু এইফালেদি অহা যেটো কমাৰ্চিয়েল ভেহিকলছ আছে এইটো আমাৰ হৈ গ'ল গুৱাহাটী ক্লাব পইণ্ট, TC পইণ্ট। তো TC পইণ্টত এইটো আমাৰ GNB ৰোড হৈ পেলাই NOB SOB হৈ পেলাই আকৌ AT ৰোড আহি পেলাই এনেকুৱা গুচি যাব। দিছ ইজ ফৰ কমাৰ্চিয়েল অনলি। তো কমাৰ্চিয়েল ৰোড MG ৰোডত একেবাৰে এলাউড নাই, MG ৰোডত আহিব নোৱাৰিব। আপ'ল' পইণ্টৰ পৰা AT ৰোডত ডাইভাৰ্জন হৈ যাব। তাৰপিছত নেক্সট পইণ্টটো হ'ল আমাৰ যেটো জেনেৰেল প্ৰাইভেট গাড়ী আছে, জেনেৰেল প্ৰাইভেট যেটো গাড়ী চলিব যাক ভেনিউত যাব নালাগে, এনে মানে নৰ্মেল ট্ৰেফিক। তো নৰ্মেল যেটো প্ৰাইভেট গাড়ী আছে, প্ৰাইভেট ট্ৰেফিক আছে, এইটো যেটো আমাৰ পইণ্ট আছে চেৰা পইণ্ট লৈ আহিব। চেৰা পইণ্টৰ পৰা MG ৰোড ব্লক থাকিব। তাৰপিছত এইটো কটন কলেজিয়েট আমাৰ যেটো ৰাস্তা আছে, কটন কলেজিয়েট ৰোড হয়, এইটো পইণ্ট দি লৈ পেলাই আকৌ আমাৰ GNB ৰোডত আহি যাব। GNB ৰোডৰ পৰা যাক এইফালে যাব লাগে, GS ৰোড যাব লাগে বা উলুবাৰী যাব লাগে বা বিয়ণ্ড চানমাৰী ফালে যাব লাগে, তো আমাৰ GNB ৰোড ইউজ কৰি পেলাই এনেকুৱা যাব পাৰে। ইয়াৰ পৰা মানে ডাইভাৰ্জন দিয়া হৈছে MG ৰোড, তাৰপিছত ইয়াত আহি যাব HB ৰোডত সোমাব। HB ৰোডত আমাৰ এইটো কমিশনাৰ পইণ্টৰ পৰা আকৌ তললৈ আহি পেলাই আমাৰ GNB ৰোডত আহি যাব। দিছ ইজ ফৰ প্ৰাইভেট ভেহিকলছ যেটো ভৰালুমুখ পৰা আহি আছে। আৰু যাক এইফালেদি আমাৰ যেটো গুৱাহাটী ক্লাব পইণ্ট আছে TC পইণ্ট, তাৰ পৰা যাক MG ৰোডত যাব লাগে বা এইফালেদি যাব লাগে, তো তেওঁলোকৰ কাৰণে এইটো ডাইভাৰ্জন দিয়া হৈছে। এইটো GNB ৰোড দি আহিব এনেকুৱা আমাৰ যেটো RBI যোৱা যেটো ৰাস্তা আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, তাৰ পৰা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী হয় RBI হয় চিধা সোমাই যাব এইটো NO ব্ৰিজ ওচৰত যেটো তলত যেটো ৰাস্তা আছে, তাৰ পৰা ইয়াত হৈ AT ৰোডত সোমাই আগত যাব পাৰে, বা নহ'লে এইটো যে আমাৰ মতিলাল নেহৰু ৰোড আছে, মতিলাল নেহৰু ৰোড ওপৰত আকৌ হৈ MG ৰোডত ইয়াত পাই যাব। MG ৰোডৰ পৰা আকৌ টুৱাৰ্ডছ ভৰালুমুখ যাব পাৰে। দিছ ইজ ফৰ প্ৰাইভেট ভেহিকলছ। ঠিক, তাৰপিছত আমাৰ নেক্সট পইণ্ট হৈ গ'ল কিছুমান ভেহিকলছ আমাৰ এই উজান বজাৰ যেটো এৰিয়া আছে বা খাৰগলি এৰিয়া আছে, তো ইয়াত আমাৰ যেটো প্লেনেটৰিয়াম পইণ্ট আছে, প্লেনেটৰিয়াম পইণ্ট উইল অলছ' বি ব্লকড ফৰ জেনেৰেল ট্ৰেফিক। তো প্লেনেটৰিয়াম পইণ্টৰ পৰা এইটো আমাৰ ল্যাম্প ৰোড হৈ ইয়াত আকৌ GNB ৰোডত আহিব পাৰে। আৰু ইয়াৰ পৰা আকৌ যদি এইফালেদি যাব লাগে সেইফালেদি যাব পাৰে, যদি এইটো চাইডত যাব লাগে এইটো চাইডত যাব পাৰে। তো বেচিক্যালি এনেকুৱা হৈ গ'ল ভৰালুমুখ ট্ৰেফিক উইল বি ডাইভাৰ্টেড ফ্ৰম দিছ ৱে, ঠিক আছে। এইফালেদি ট্ৰেফিক অহাটো এনেকুৱা আকৌ গৈ MG ৰোডত যাব পাৰে বা এনেকুৱা আকৌ গৈ AT ৰোডত আহিব পাৰে। আৰু এইটো চাইডত খাৰগুলি উজান বজাৰ চাইডত যেটো ট্ৰেফিক হৈ গ'ল এইটো ল্যাম্প ৰোড হৈ আকৌ GNB ৰোডত আহি যাব। তো তাৰপিছত লেফ্ট ৰাইট যাব পাৰে। তো বেচিক আইডিয়া হ'ল যে জাজেছ ফিল্ড এইটো এৰিয়া হ'ব, জাজেছ ফিল্ডৰ পুৰা পেৰিমিটাৰটো আমি চেনিটাইজ কৰি দিছোঁ, তাতে মানে নো আনঅথৰাইজড ভেহিকলছ উইল কাম, ঠিক আছে। আচ্ছা, এটা আৰু পইণ্ট আছে ইয়াত দীঘলী পুখুৰীত মানে এনেকুৱা যোৱাটো এতিয়া ওৱান ৱে আছে, নো এণ্ট্ৰি আছে, মানে এইফালেদি এনেকুৱা যাব নোৱাৰে। তো ফৰ ইণ্ডিপেণ্ডেন্স ডে আমি এইটো দুটা চাইডতে এলাউ কৰিছোঁ, এনেকুৱাও যাব পাৰে দীঘলী পুখুৰীত আৰু এনেকুৱাও যাব পাৰে, জাষ্ট ফৰ ডেট পাৰ্টিকুলাৰ ডে। এতিয়া আপোনালোক গম পাই যে এনেকুৱা যাব নোৱাৰে, মানে এইফালেদি আহিব নোৱাৰে টুৱাৰ্ডছ ফ্ৰম RBI সাইড টুৱাৰ্ডছ দিছ সাইড, এতিয়াতো বন্ধ আছে। ফৰ ডেট পাৰ্টিকুলাৰ ডে দিছ বোথ সাইড উইল বি ওপেন, ঠিক আছে। তো দিছ ইজ মানে এইটো হৈ গ'ল আপোনালোকৰ জেনেৰেল ডাইভাৰ্জন প্লেনটো।
हाँ इसको थोड़ा बीच बीच में टच करते रहिए हाँ नेक्स्ट जेटू आमार पॉइंट আছে एटू হৈ গ'ল ক'ত ক'ত আমি পাৰ্কিং কৰিম কাৰ কাৰ তো আপোনাক যেনেকুৱা আগত ক'লোঁ 3 categories of passes have been issued red blue and yellow তো red pass থকা যেকেইটা আছে red passৰ পাৰ্কিং হ'ব আপোনাৰ এইটো আমাৰ GMDA ওচৰতে এটা GMDA পাৰ্কিং আছে ফুড হুইলৰ তলত তাতে পাৰ্কিং হ'ব তাৰপিছত ইয়াত আপোনালোক চাইছে ইয়াত অলপ মুকলি স্পেচ আছে ৰাস্তাত এই আমাৰ MG ৰোডত এইটো সাইডত এইফালে তো অনেবল জজেছ ৰেচিডেন্স আছে এইটোতো নো পাৰ্কিং থাকিব দিছ সাইড দেৰ উইল বি পাৰ্কিং তাৰপিছত আমাৰ এইটো আনন্দ ৰাম বৰুৱা ৰোড যে আছে ARB ৰোড আছে ইয়াত আমি দুটা সাইডত এইটো খালী থাকিব ৰাস্তাত তো ট্ৰাফিক নাথাকিব ইয়াত আমি এলাউ কৰিম তাৰপিছত এইটো HB ৰোড যেটো পিছফালে গ'ল এইটো দীঘলী পুখুৰীৰ পৰা লেফ্ট টাৰ্ণ কৰা যেটো ৰাস্তা আছে এই ফেন্সি বজাৰ যোৱাটো এইটো সাইডত তো নো পাৰ্কিং থাকিব টুৱাৰ্ডছ দ্য পাৰ্ক সাইড মানে টুৱাৰ্ডছ দ্য ফিল্ড সাইড বাট অন দি অপোজিট সাইড এইটো ৰাস্তাত আমি এই দুটা জায়গা পাৰ্কিং দিছোঁ ফৰ ৰেড পাছেছ আৰু এইটো যেটো আমাৰ হৈ গ'ল কটন কলেজৰ হোষ্টেল সন্মুখত যেটো ৰাস্তা আছে LNB ৰোড বুলি কয় তাতেও আমাৰ পাৰ্কিং থাকিব ফৰ ৰেড পাছ হোল্ডাৰ্ছ ৰেড পাছটো যথেষ্ট সংখ্যা দিয়া হৈছে এইকাৰণে অলপ আমি দীঘলী কৰি আমি এইটো ইয়েৰমাৰ্ক কৰিছোঁ নেক্সট আমাৰ হৈ গ'ল ব্লু পাছ তো ব্লু পাছৰ আমাৰ যেটো পাৰ্কিং ইয়েৰমাৰ্ক কৰা হৈছে এইটো HB ৰোডত আছে এইটো আমাৰ হৈ গ'ল কমিশনাৰ পইণ্টৰ পৰা লৈ এইটো পান বজাৰ যেটো পুলিচ পইণ্ট আছে এইটো সিংগল সাইডত আমি ব্লু পাছৰ কাৰণে আমি ইয়েৰমাৰ্ক কৰি থৈ দিছোঁ নেক্সট হৈ গ'ল য়েল্লো পাছ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট মিডিয়া য়েল্লো পাছ দিয়া হৈছে তো য়েল্লো পাছত ইয়াত আপোনালোক চাইছে তো ৰোপৱে যেটো টাৰ্মিনেল এতিয়া বিল্ডিং এটা নতুন ৰোপৱে টাৰ্মিনেল বনিছে তাৰ তলত অলপ এতিয়া মুকলি জায়গা আছে ফিল্ড আছে তো ইয়াত আপোনালোকৰ যেটো য়েল্লো পাছ থকা মানুহকেইটা তাতে নিজৰ গাড়ী বাইক যে হোক তাতে ৰাখিব পাৰে দিছ ইজ ফৰ য়েল্লো পাছ আৰু মিডিয়াৰ যেটো OB এইটো ৰিলে কৰা যেটো ভ্যান থাকে তো ইয়াত আপোনালোক জাজেছ ফিল্ডত এইটো কৰ্নাৰত এটা টাউন ক্লাব আছে টাউন ক্লাবৰ তলত যেটো পাৰ্কিং আছে তাতে যিমানখিনি এডজাষ্ট হ'ব তাৰ বাহিৰত যদি এক্সট্ৰা হয় তেতিয়া বাহিৰত ফুড হুইলাৰ যেটো চিৰি আছে চিৰি লেফ্ট ফালে অলপ ইয়াত মুকলি জায়গা আছে তাতে আমি এইটো ধুনীয়াকৈ এডজাষ্ট কৰি ৰখাই দিম OB ভেহিকল সো দিছ ইজ ক্লোজ টু দ্য মেইন ভেনিউ অলসো তো আপোনালোকৰ যেটো 100 মিটাৰ বা 150 মিটাৰ এইটো আছে তাতে এইটো এডজাষ্ট হৈ যাব বস্তুটো এইটো হৈ গ'ল পাৰ্কিং তাৰপিছত নো পাৰ্কিং এৰিয়া ক'ত হ'ব নো পাৰ্কিং এৰিয়া বাকী ইয়াৰ বাহিৰত যিমান মই এতিয়া ক'লোঁ পাৰ্কিং তাৰ বাহিৰত যিমান আছে এইটো গোটেইটো আমাৰ নো পাৰ্কিং হৈ যাব এইটো MG ৰোডত লেফ্ট সাইডত যেটো ৰাস্তা আছে অনেবল জজেছৰ ৰেচিডেন্স এইটো দিছ উইল বি টোটেলি নো পাৰ্কিং এইটো জজেছ ফিল্ডৰ এইটো সন্মুখত ভেনিউ আছে ইয়াত দেৰ উইল বি নো পাৰ্কিং টু হাইকোৰ্টৰ এইটো সাইডত টোটেল নো পাৰ্কিং টু প্লেনেটৰিয়াম পইণ্টৰ এইটো যিমান এইটো ৰাস্তা আছে দুটা সাইডত এইটো নো পাৰ্কিং হৈ যাব দীঘলী পুখুৰী এইটো সাইডত যেটো আমাৰ ৰাস্তা আছে দিছ উইল বি টোটেলি নো পাৰ্কিং হাইকোৰ্টৰ এইটো সাইডত যিমান আছে দিছ উইল বি টোটেলি নো পাৰ্কিং এইবোৰ পুৰা এৰিয়া আমাৰ নো পাৰ্কিং থাকিব এইটো সাইডত যেটো ফিল্ডৰ আমাৰ এডজেসেন্ট যেটো সাইড আছে HB ৰোডত এইটো আমাৰ টোটাল নো পাৰ্কিং হৈ যাব তো নো পাৰ্কিং মানে সেফটি পইণ্ট অফ ভিউ প্লাস মুভমেন্ট অফ VIP পইণ্ট অফ ভিউৰ পৰা নো পাৰ্কিং এৰিয়াটো ডেজিগনেট কৰা হৈছে আপোনালোকৰ মিডিয়াৰ ফ্ৰেণ্ডছৰ লোকৰ কাৰণে ইয়াত এটা সেপাৰেটকে এন্ট্ৰি দিয়া হৈছে তাতে যাতে কি সুবিধাজনক এন্ট্ৰি হৈ যাওক টাউন ক্লাব যেটো আছে তাতে এন্ট্ৰেন্সৰ পৰা এইটো দিয়া হৈছে ঠিক আছে তো আমার ফালৰ পৰা দিস ইজ দ্য বেসিক ব্রিফিং দ্যাট আই নিডেড টু গিভ আৰু আপোনালোক গম পায় যে কালি এইটো যেটো ৰিলেক্স এই কোভিডৰ যেটো গাইডলাইন্স আছে তাতে গভৰ্নমেন্টৰ ফালৰ পৰা ৰিলেক্সেশন দিয়া হৈছে ফৰ টুমৰো সো পিপল ইন্ডিভিজুয়াল মুভমেন্ট হ্যাজ বিন allowed in the daytime vehicles allowed individual movement is allowed for tomorrow during daytime as per the order given by government তো এইটো আমাৰ ফালৰ পৰা
ক'ব লগাই আছিল। আপোনালোক যদি কিবা ক'ব লাগে তেতিয়া বা সুধিব লাগে আপোনালোক সুধিব পাৰে। কি থুলমূলকৈ মানে কি? হয়, কোনফালেদি সোমাব? বেচিক ৰাস্তাটো হৈ গ'ল দুটা আমাৰ এপ্ৰ'চ আছে, ঠিক আছে। এটা হৈ গ'ল আমাৰ এইটো দীঘলী পুখুৰী যিটো NB হল আছে, NB হলটো চিনি পায়? ইয়াৰ পৰা সোমাব, মানে পাছ থকা যেটা আছে, যেকেইটা গাড়ী আছে। এটা এইটো ৰাস্তা হৈ গ'ল আৰু এটা আমাৰ MG ৰোডৰ পৰা এইটো চেৰা পইণ্টৰ পৰা এইফালেদি সোমাব, মানে মেইন গেট হৈ আহিব। ইয়াত মানুহ ড্ৰপ কৰি পেলাই আকৌ গুচি যাব য'ত য'ত ডেজিগনেটেড পাৰ্কিং আছে, তাতে জাষ্ট ড্ৰপ কৰিব, নামাব আৰু ইমিডিয়েটলি য'ত পাৰ্কিং এৰিয়া আছে তাতে গুচি যাব। তো বেচিকেলি আমাৰ দুটা এণ্ট্ৰি হৈ গ'ল। এটা NB হল যিটো দীঘলী পুখুৰী ফালৰ পৰা এনেকুৱা সোমোৱা ৰাস্তা আছে, আৰু এটা MG ৰোডৰ পৰা এইটো চেৰা পইণ্টৰ পৰা যিটো যোৱা ৰাস্তা আছে। দিছ টু আৰ দ্য বেচিক এণ্ট্ৰি পইণ্টছ। বন্ধটো মই এইটো ক'লোঁ, MG ৰোডৰ যিটো ইমান ষ্ট্ৰেচ আছে, জাজেছ ফিল্ড লৈ যিটো MG ৰোডৰ ইমান এৰিয়া আছে, আৰু এইটো আমাৰ যিটো ৰাস্তা আছে KLV ৰোড, দিছ পাৰ্ট উইল বি ব্লকড। MG ৰোডৰ এইটো জাজেছ ফিল্ডৰ যোৱা যিমান ৰাস্তা আছে আৰু এইটো যিটো KLV ৰোডৰ যিমান যোৱা ৰাস্তা আছে, দিছ পাৰ্ট উইল বি ব্লক। আৰু মই যেনেকুৱা আগত ক'লোঁ, এইটো এনেকুৱা ডাইভাৰ্জন দিয়া আছে থ্ৰু HB ৰোড হৈ পেলাই আকৌ আমাৰ তলত GNB ৰোডত আহিব পাৰে, বা GNB ৰোডত হৈ এনেকুৱা NOBৰ সন্মুখৰ পৰা আকৌ MG ৰোডত যাব পাৰে। আমাৰ পুলিচৰ ট্ৰাফিকৰ মানুহ প্ৰত্যেক পইণ্টত ৰাখিব, কোনোবা কাৰো কনফিউজন নহ'ব। আমি বুজাই দিম কেনেকুৱা ক'ত কি যাব লাগে। আমাৰ গ্ৰাউণ্ডত মানুহ ৰাতিপুৱাৰ পৰা থাকিব, সেইকাৰণে কনফিউজনৰ একো চান্স নাই।